ৰাইজ মিনি ভ্লগবোৰ দিয়া কণ্টিনিউ নকৰিলে আপোনালোকে বাৰু মোক পাহৰি যায় নেকি? আজি পিছে কলেজৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কলেজতনো এইকেইদিন কি চলি আছে তাকে বোলো আপোনালোককো দেখাওঁ, আহক চাওঁ। এইকেইদিন পিছে ক্লাছতকৈ বেছি আমাৰ মন বহিছে প্ৰেক্টিছত। প্ৰেক্টিচ কিহৰ চলিছে জানেনে ৰাইজ? আমাৰ কলেজ উইক হোৱাই নাই, কলেজ উইকৰ বাবে প্ৰেক্টিচ চলি আছে। মই এনেদৰে তলত চুঁচৰিছোঁনো কিয় সেইটো জানিবলৈ চাগে আপোনালোকৰ মন নাযাবনে? সেইবাবে মোৰ ভিডিঅ'বোৰ আপোনালোকে কণ্টিনিউ চাব, তেতিয়াহে গম পাব কলেজ উইকতনো আমি কি কৰিছোঁ। বতাহ দি আছে সেইকাৰণে মোৰ চুলিটো বেছি উৰি মেলি গৈছে। কালি ভিডিঅ'টো কমপ্লিট নকৰিলোঁ, সেইটো কাৰণে মানে আকৌ আজি বোলো দুটামান ক্লিপ লওঁ আৰু আপোনালোকক মানে কালি আৰু আজি দুইটা মিলাই পিনি মিনি ভ্লগটো পাব আৰু বাকী চাই থাকক দেই। আৰু ডিষ্টাৰ্ব দি থাকে সিহঁতি। তাৰ পিছদিনাখনি মই ইমান বিশেষ ক্লিপ লৈ নাথাকিলোঁ, দুই এটা লগালোঁ আৰু এইটো একেবাৰে শেষত আমি যেতিয়া কিবাকিবি প্ৰেক্টিচ কৰাৰ পিছত ভাগৰ লাগে তাৰপিছত আমি এনেদৰে বহি লওঁ অলপমান আৰু এনেদৰে ভিডিঅ'বোৰ চাই থাকিব, মৰম দিব। বাই।